হাই ফ্ৰেণ্ডছ, ৰাজীৱ নিউ ব্লগলৈ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। নিশ্চয় মোৰো বহুত ভাল হয়। ওলাই আছে এখন বিয়া খাবলৈ। ইয়াতে সোণাপুৰত এখন বিয়া আছে, যিহেতুকে আমি সোণাপুৰতে থাকোঁ। এজন লগৰ ল'ৰাজনৰ বিয়া আছে। আপোনালোককো বিয়াখনলৈ লৈ গৈ আছোঁ। খানাত কি আছে সেইটোও দেখুৱাম, আৰু বিয়াখনত মানে বিয়াৰ ফিলিংছটো আপোনালোকক দেখুৱাম আৰু। চ' বহুত বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সোনকালে। ফাইনেলি আহি পালোঁ আমি হেমেন্দাৰ বিয়া ঘৰ, ৰভাস্থলী পালোঁ। এয়া দেখিছে আপোনালোকে। আগবঢ়াবলৈ ময়ৰাৰ বিচনী, নাজনী বিউটিফুল দৰা বৰ লাকি, দেখাতে কান্দিছে কইনাই ভিতৰি হাঁহি। কলিতা আৰু ইচাকুল লাগি আছে বিয়া কলিতা। ইচাকুল এয়া আমাৰ মৰমৰ হেমেন্দা হয় আজি দৰাৰ সাজত, কিন্তু অলপ লাজকুৰীয়া আমাৰ হেমেন্দা। আজি দৰাৰ সাজত অলপ লাজ আৰু ভালে ভালে গ'ল। দিনটো ভালে ভালে গ'ল আৰু কইনা কেতিয়া আহিব, মানে কইনা আনিব কেতিয়াবা যাব? 10টাৰ পিছত। 10টাৰ পিছত কইনাৰ ঘৰ ক'ত? এই সোণাপুৰত ন? নিশ্চয় নিশ্চয় থাকিম ৰাতিপুৱালৈকে থাকিম। সোণাপুৰৰ বিশেষ এখন বিয়াত আহিছোঁ আমি, নয়ন আৰু মই আহিছোঁ, লগৰ আৰু কেইটামান আছে বাৰু। ভাল লাগিলে বিয়াখনত আহি পেলাই। আপোনালোককো দেখুৱাম বাৰু বিয়াৰ কিছুমান ভাল লগা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দৰা আহি আছে। দাদা কলিতা কেনেকুৱা হৈছে খানা? খানা বঢ়িয়া ন? খাই আছোঁ। আইটেম আছে, এয়া মাছ দিছে, এইটো মাটন হয়, চিকেন দিছে। চ' মাছ, মাটন আৰু দালি চব্জিটো খালোঁ আৰু খাই আছোঁ আমি। দিয়া কলিতা ভালকৈ খা। নয়ন কেনেকুৱা হৈছে খানা? চাটনি লাগিব, দিয়ক দিয়ক। ফাইনেলি আজি হেমেন্দাৰ বিয়া চালোঁ, বহুত ভাল লাগিলে, খানাও বহুত ভাল হৈছে। অলপ বিয়াখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। এতিয়া যাম আৰু বহুত দেৰি নকৰোঁ বাৰু।